Hello everyone, নতুন এটা ভিডিঅ'ৰ হৈতে আপোনালোকক পুনৰ স্বাগতম জনাইছো। বহু দিনৰ মূৰত আজি পুনৰ আপোনালোকক লগ পাবলৈ আহিছো। আজি দেওবাৰ 3 দিন বন্ধ পালো। সেই দুদিন গ'ল এনেয়ে একো কৰা নহল। আজি ভাবিলো অলপ চুলিৰে যতন লওঁ। আজি ঘৰতে মই কেৰাটিন কৰিম বুলি ভাবিছো। সো আপোনালোককো দেখাও মই কিহেৰে কেৰাটিন কৰো। মই আজি Keratin ladies finger handy di jitu ami handy buli kau ei handy di ami keratin korim sulir treatment aru handy amar sulir karone ki heitu to koboi na lage moi ei pasta handy loisu keratinor karone ei pasta handy moi bhaldore dhui loisu aru ia moi kati lom kati pine 10 মিনিটৰ কাৰণে বইল কৰিব দিম। গটিকে আপোনালোকে মোৰ ভিডিওটো কন্টিনিউ চাই থাকক। এইদৰে মই সৰু সৰু কৰি ভেন্ডিখিনি কাটি লৈছো আৰু 10 মিনিটৰ কাৰণে বইল হ'বলৈ দিছো আৰু ঠাণ্ডা কৰিম। তাৰ পিছত মই এইটো এটা পেষ্ট বনাই লম মিক্সিত। এইখিনি মোৰ পেষ্ট বনোৱা হৈ গ'ল আৰু এতিয়া চিকেন ইনগ্ৰেডিয়েন্টস ইয়াত মিক্স কৰিম। মই 1 চামুচ জোখৰ মই চাউলৰ গুৰি লৈছো আৰু এতিয়া ইয়াত মই ঠাণ্ডা পানী দি পিনে এটা পেষ্ট বনাই লম আৰু ইয়াৰ লগত মিক্স কৰাই দিম। তাৰ পিছত আৰু গেছত উঠাই দিম। या চাউলৰ গুৰিখিনি ইয়াতে মিক্স কৰি দিও। লৰাই দিছো। এইখিনি এতিয়া পুনৰ গেছত উঠাই দিছো। এইখিনি কন্টিনিউয়াসলি লৰাই থাকিব লাগিব। আগত আমি যে চাউলৰ গুৰিৰে স্পা কৰিছিলো এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া এইখিনি ঠাণ্ডা হ'ব লাগিব। তাৰ পিছত পুনৰ সেকনিৰে সেকি দিম কাৰণ চাউলৰ গুৰি মিক্স কৰিছিলো যে গুটি গুটি নিচিনা হৈ থাকে। একেবাৰে মিহি হলে চুলিত লগাবলৈ ভাল হয়। হেতু কাৰণত বাৰে বাৰে আমি সেকনিৰে সেকি থাকিব লাগে। সেকনিৰে সেকি ঠাণ্ডা হোৱাৰ পিছত ইয়াত মই নাৰিকলৰ তেল অথবা বাদাম যি মিক্স কৰো আৰু আমি কাস্টাৰ অইল কৰিব পাৰো, অলিভ অইল কৰিব পাৰো। এই তেল মিক্স কৰি পিনে এই তিনিওটা বস্তু ভালদৰে মিহলি কৰি আৰু তাৰ পিছত মূৰত লগাম। এই প্ৰসেসটো এতিয়া মোৰ হৈ গ'ল। এইখিনি ঠাণ্ডা হ'বলৈ দিম। তাৰ পিছত ইয়াত মই নাৰিকলৰ তেল অথবা অলিভ অইল যি আপুনি মিক্স কৰে তাত মিক্স কৰিব লাগিব। এই তিনিটা ইনগ্ৰেডিয়েন্টছে মিক্স কৰিব লাগে। তাৰ পিছত আপুনি ভালদৰে চুলিত লগাই ললে হ'ল আৰু তাৰ পিছত আপুনি যি শ্যাম্পু কৰে সেই শ্যাম্পুৰে মূৰটো ধুই দিলে হৈ গ'ল। তে চাই থাকক নেক্সট প্ৰসেস মই কেনেদৰে আগবাঢ়ি গৈ থাকো ন। হাই গাইজ, এতিয়া আহিছো টাইটেল থাম্বনেলত থকা টপিকটোলৈ। ফ্লিপকাৰ্টৰ পৰা মোলৈনো কি আহিল সেইটো আপোনালোকক দেখাও আৰু আপোনালোকৰ লগতে আনবক্সিং কৰিম। আৰু এয়া হৈছে বস্তুটো। এতিয়া মই আনবক্সিং কৰিবলৈ গৈ আছো। সো আপোনালোকেও চাই থাকক কি আহিছেনো আপোনালোকক দেখাম। আৰু আনবক্সিং কৰাৰ কাৰণে মই এখন কটাৰী লৈছো কাৰণ কটাৰী জুংটোৰে এনেকৈ কাটি দিব সুবিধা হ'ব। এয়া খুলি দিলো। আৰু এইটো আনবক্সিং কৰি দিলো। এইটো হৈছে আমাৰ সানস্ক্রিন হয় প্লামৰ SPF 50। সকলোৱে মোক সুধি থাকে মই এনেকৈ অফিস যাওঁ, বাহিৰত গৈ থাকো আৰু এতিয়াতো গৰমৰ দিন পৰিছে মই কি সানস্ক্রিন ব্যৱহাৰ কৰো। মই জিটি সানস্ক্রিনে ব্যৱহাৰ কৰিছিলো ইয়াৰ আগত জোভেজৰ কৰিছিলো, কিন্তু এতিয়া এইটো প্লামৰ আহিছে। এইটো মই কৰি চাও। ইণ্ডিয়ানছ নাম্বাৰ 1 ব্ৰেণ্ডৰ হয়
আৰু ইয়াত আপোনাৰ সানস্ক্ৰিনৰ লগতে স্কিন কেয়াৰো হয় যেহেতু মোৰ স্কিনটো একেবাৰে বেয়া গতিকে আৰু মোৰ ইমান সানস্ক্ৰিন দিলে কলা হৈ যায় বেছি সুট নকৰে মই সানস্ক্ৰিন দিবই বেয়া পাওঁ কিন্তু এইবাৰ যেহেতু এইটো পাইছো সানস্ক্ৰিন স্কিনখন প্ৰটেক্ট কৰাৰ লগতে স্কিন কেয়াৰো ল'ব গতিকে এইবাৰ এইটো মই ট্ৰাই কৰি চাওঁ এই সানস্ক্ৰিনটো লগালে আপোনাৰ কেইবাটাও কাম কৰিব যেটো নেকি আপোনাৰ সান প্ৰটেক্টৰ লগতে আপোনাৰ হালমইনা আৰু তাৰ ফলত যেটো দাগ হয় হেইটো নাইকিয়া হ'ব স্কিন কেয়াৰ ল'ব গতিকে আপোনালোকেও এইটো ব্যৱহাৰ কৰি চাব পাৰে আৰু সদায় এটা কথা মন কৰিব সানস্ক্ৰিন ইউজ কৰিলে আপুনি অকল মুখতে নলগাব আপুনি গলত লগাব ভালদৰে হাত দুখনত লগাব আপোনালোকে যদি এইটো অৰ্ডাৰ কৰিব বিচাৰে প্লামৰ ৱেবসাইটত গৈ পিনে অৰ্ডাৰ কৰিব পাৰে আৰু তাৰ কাৰণে আপোনালোকে যদি মোৰ কোডটো এপ্লাই কৰে তেতিয়া হলে 10% ডিসকাউন্ট পাব আৰু মোৰ কোডটো হৈছে কাকলি আৰু স্ক্ৰিনত দেখুৱা আছে KAKALI কাকলি আৰু মোৰ কোডটো আপোনালোকে এপ্লাই কৰিলে 10% ডিসকাউন্ট পাই যাব মোৰ এই পেষ্টটো ঠাণ্ডা হৈ গল আৰু মই এইটো তেল ব্যৱহাৰ কৰিম ইয়াত আজি নাৰিকলৰ তেলটো নিদিও কিন্তু আপোনালোকক পুনৰ কৈছো এইটো নিজা কথা আপোনালোকে নাৰিকল তেলটো ব্যৱহাৰ কৰিব পাৰে মই আজি এইটো আছে তেল মোৰ ওচৰত গতিকে মই এইটো তেলে ব্যৱহাৰ কৰিম আজি আৰু ইয়াত মই 2 চামুচ জোখত তেল দি দিম তাৰ পিছত ভালদৰে মুৰত লগাই লওঁ আৰু আপোনালোকক দেখাই আছো মুৰত লগাই পিনে 1 ঘণ্টা সময় মই ৰাখি দিম চুলিখিনি আৰু তাৰ পিছত ধুই দিম হেল্ল গাইস মই মুৰত লগাই ললো আৰু এইখিনি এতিয়া 1 ঘণ্টাৰ কাৰণে ৰাখি দিম আৰু তাৰ এই 1 ঘণ্টা সময়খিনি মই মুৰত দা পলিথিন হুমাই লওঁ কাৰণ ঘামি একেবাৰে গুৰিত লাগি যাব তেতিয়া ভাল হ'ব বস্তুটো আৰু এইখিনি সময়তে মই এতিয়া ভাত বনাই লওঁ গতিকে আপোনালোকৰ পৰা মই এতিয়া বিদায় ল'ব লাগিব ভিডিওটো চাই কেনেকুৱা পালে জনাব আপোনালোকেও ট্ৰাই কৰি চাব পাৰে ইয়াত কোনো কেমিকেল নাই কেমিকেল ফ্ৰী হয় কোনো প্ৰবলেম নাই চুলি গ্ৰোথ কৰাত বহুত সহায় কৰে আৰু চুলি হৰাও বন্ধ হয় সো আপোনালোকেও ট্ৰাই কৰক ভিডিওটো চাই যদি ভাল পালে তেতিয়া হলে লাইক শেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিব নতুন ভিডিও সৈতে আপোনালোকক পুনৰ লগ পাম আজিলৈ বাই বাই